আজি মাঘ বিহুৰ উৰুকাৰ দিনা বাৰ ঘৰৰ ৰাতিপুৱা ৰাতিলৈ ভোজ। এই ৰাতিপুৱা বিশেষ কৰিবলগীয়া যিহেতু একোৱেই নাই, সেয়েহে চাই ফুৰিছোঁ বাৰ ফুলনিখন। মই আজি বৰ সোনকালেই উঠিলোঁ। এওঁ দেৰিকৈ শুই উঠি ফ্ৰেছ হৈছেহে। মই পিছে লাহেকৈ পিছফালৰ মুকল ডোখৰলৈ গ'লোঁ, ভাগিনটোৱে অনা ঘোঁৰাটো চাবলৈ। 10 বজীয়া ঘোঁৰাটো চাই আহোঁ মানেই ব্ৰেকফাষ্ট ৰেডি হ'লেই। আহিয়ে ব্ৰেকফাষ্ট খালোঁহি, ৰুটি আৰু ছাগলী মাংস। ইফালে বাহিৰত ৰাতি জুই ফুৱাবৰ কাৰণেও সকলো সাজু কৰিলে। এইবাৰ ঘৰৰ হাঁহবিলাকৰ মাজৰ পৰা ভোজৰ কাৰণে বিচাৰি বিচাৰি ভাল ভাল হাঁহ ধৰাৰ পা 10 বজীয়া চাই 7টা হাঁহ ধৰি ধুনীয়াকৈ বাছি কুচি ভোজৰ কাৰণে ৰেডি কৰিলে। তাৰপিছতে আহি পালে মাছ। এটা দুটাকৈ প্ৰায় 6-7টা মানেই ডাঙৰ ডাঙৰ মাছ আহি পালে। মাছখিনি কাটি বাছি লৈ কাৰিকৰে মুড়িঘণ্ট বনোৱাৰে আৰম্ভ কৰিলে। তাৰপিছতে বনালে এয়া ছাগলীৰ মাংস। মাংসখিনি কেৰাহীত দি থাকোঁতেই আনফালে সাজু হৈ গ'ল মাছৰ টেঙা আঞ্জা আৰু লগতে মাছ ফ্ৰাইও। ইফালে বাহিৰত সন্ধিয়া নামি আহিল। সন্ধিয়াৰ লগে লগে পৰিৱেশটো বিহু বিহু আৰম্ভ হৈ গ'ল। সন্ধিয়া যেতিয়া চোতালৰ জুইকুৰা জ্বলি উঠিল, কাষতে বহি ভজা কাঠ আলু খোৱাৰ মজাও ল'লোঁ। কাৰিকৰ কেইজনেও গানৰ তালে তালে নাচি বাগিয়ে খানা বনালে আৰু অৱশেষত আহিল খোৱাৰ সময়। প্ৰথমতেই বাহঁতৰ এমপ্লয়ীখিনিক খুৱাই ল'লে। তাৰপিছতে ল'ৰা ছোৱালীৰ সৈতে আমিবোৰে খাবলৈ বহিলোঁ। কেইবাটাও আইটেমৰ সৈতে বৰ তৃপ্তিৰে এসাঁজ খালোঁ। কাৰিকৰ কেইজনে বনাইছেও ভাল। ইয়াৰ পাছত ৰাইজে জুইৰ কাষত গোট খাই নাচ গান আৰম্ভ কৰি দিলে। আমি ঘৰৰখিনিও নাচত ভাগ ল'লোঁ। এনেকৈ বহুত সময় নাচি বাগি নিশাটো পাৰ কৰি দিলোঁ। আৰু এয়া পিছদিনা ৰাতিপুৱা গোসাঁই ঘৰত প্ৰথমতেই সেৱা এটা লৈ বিহুৰ দিনা আহিবলগীয়া ৰাইজৰ বাবে দৈ চিৰা সাজু কৰিলোঁ। বিহু খাবলৈ যিহেতু ৰাইজ অলপ দেৰিকৈহে আহিব, প্ৰথমতেই ঘৰৰ মানুহখিনিয়ে বিহুৰ জলপান খাই ল'লোঁ। অলপ সময় পাছতেই যিহেতু ওচৰৰ পাজৰৰ ৰাইজ বিহু খাবলৈ আহিব আৰু তেখেতসকলক সেৱা শুশ্ৰূষা কৰাত বাৰ লগত মই ব্যস্ত হৈ পৰিম, সেয়েহে আজিৰ বিহুৰ ব্লগটো ইমানতেই সামৰিলোঁ। এই ব্লগটো চাই কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব। সকলোকে দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তেন্তে আজিলৈ আহোঁ, বাই বাই।